জয় জগন্নাথ। এইবাৰ জগন্নাথ যাত্ৰাৰ সময়ত ৰিলায়েন্সে কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটিৰ ক্ষেত্ৰত এক নতুন অধ্যায় আৰম্ভ কৰিছে। পুৰীৰ গুৰুত্বপূৰ্ণ স্থানসমূহ যেনে ৰেলৱে ষ্টেচন, ৰাস্তা আৰু অন্যান্য গুৰুত্বপূৰ্ণ স্থানসমূহত ৰিলায়েন্সৰ তৰফৰ পৰা ছাইনবোৰ্ডৰ ব্যৱস্থা কৰা হৈছে, যাৰ দ্বাৰা ভক্তসকল অনুপ্ৰাণিত হ'ব পাৰে। ইয়াৰ উপৰিও যুৱ উদ্যোগী অনন্ত আম্বানীদেৱৰ পৰিচালনাত পুৰীৰ 6টা স্থানত অন্ন সেৱাৰো আয়োজন কৰা হৈছে, যাৰ দ্বাৰা পুলিচ আৰু সুৰক্ষা কৰ্মীসকলে সময়মতে খোৱা আৰু খোৱা পানীৰ সুবিধা গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও ৰিলায়েন্সে পুৰী চহৰৰ চাফ-চিকুণতা বজাই ৰাখিবলৈ ভক্তসমূহৰ মাজত ডাষ্টবিনৰ পেকেট বিতৰণৰ অনুষ্ঠানো হাতত লৈছে। সঁচাকৈয়ে ভাৰতত CSRৰ ক্ষেত্ৰত অনন্ত আম্বানীদেৱে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, যাৰ দ্বাৰা সৰু সৰু উদ্যোগীসকলে নিজৰ নিজৰ চহৰত অনুষ্ঠিত হ'ব লগা উৎসৱ পাৰ্বণত সহায় সহযোগিতা আৰু সামাজিক সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত হৈছে। মইতো এনেকৈ ভাবোঁ, আপুনি কি কয়?